হাই গাইজ, ৱেলকাম টু মাই চেনেল। চ' আজি পুনৰ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি তিনিটা বহি আহিছোঁ অংক আৰু আজি সৰুকৈ ব্লগটো ষ্টাৰ্ট দি আছোঁ। আৰু এইটিকে মানে মই আৰু অংক আহি আছোঁ, তাৰপিছত অৰুণক কালি উঠাই দিলোঁ। তেতিয়া মানে আমাৰ জমনি খেল এটা হৈ আছে, আপোনালোকক দেখাইছোঁ। খেলটো চাওক ধুনীয়াকৈ, মানে আপোনালোকক জমনি খেলটো দেখাইছোঁ। মানে এইফালে মানে অংকুৰ মানে চেণ্ডেলযোৰ পাইছিলে, তাৰপিছত অংকুৰ এপাত মানে অৰুৱে পিন্ধি আছে, মানে এপাত দুই পাত মানে বেলেগ বেলেগ। আৰু এইফালে আমি শশা নদী পালোঁ। শশা নদী নহয় নি তাৰপিছত এখন দলংখন আৰু ত' গাইজ মানে এইকেইদিন কি হৈছে, মানে সকলো যোনে যোনে মেট্ৰিক দিছে, মেট্ৰিক দিয়াসকলৰ ৰিজাল্ট দিছে ন। মানে ৰিজাল্ট দিয়াসকলক মানে কিছুমানে ফাৰ্ষ্ট কৰিছে, কিছুমানে ছেকেণ্ড, থাৰ্ড এনেকৈ মানে ফেইল কৰিছে। সেইসকলক মানে বহুতে মানে কৈছে তই থাৰ্ড ডিভিজন কৰি তোৰ চায়েন্সত পঢ়াম বুলি ভাবিছিলোঁ। কিছুমানে ঘৰৰ মানুহখিনে আহি কৈছে, কিছুমানে খবৰ ল'ব আহিছে, মানে যোনে যোনে যি কৈছে। তোমালোকে মানে সেইবোৰৰ কথা শুনি মেলি এনেই মানে কনফিডেঞ্চ হৈ নাযাবা। আৰু তোমালোকে যি কৰিম বুলি ভাবিছা সেইটো কৰা। যদি আৰ্টছত পঢ়িম বুলি ভাবিছা আৰ্টছত পঢ়া, চায়েন্সত পঢ়িম বুলি ভাবিছা যদি চায়েন্সত পঢ়া। সেইটোৱে কথাটো মানে। আৰু সেইটো কি হ'ল মানে বেলেগৰ কথা শুনি যদি পঢ়া একো নহ'ব। তোমালোকে ভৱিষ্যত কি কৰিম বুলি ভাবিছা সেইটো লোৱা। তোমালোকে যদি আৰ্টছত পঢ়ি কিবা এটা হ'বলৈ মন আছে সেইটো লোৱা, যদি চায়েন্সত পঢ়া সেইটো লোৱা। আৰু বেলেগৰ যদি কথা শুনা তেতিয়া কি হ'ব ন, পিছত একোৱে নহ'ব, কোনো ফালেই নহ'ব। মানে সিটো কৰিব নাইবা সিটো কৰিব নাইবা। সেইকাৰণে তোমালোকে যিটো কৰিছা, কৰিম বুলি ভাবিছা সেইটো কৰা। তাৰপিছত বাকী এইটোৱে আৰু এইফালে তাতে অংকুৰ আহি গ'ল, অংকুৰ আৰু আমিকেইটা ইয়াতে বহিলোঁ। ত' ভিডিঅ'টো এনেকুৱা দি থাকিম, বাইকখন চালটো গৈছে আৰু সেইটো। আৰু আজি মানে পূৰা ৰাতিপুৱা বৰষুণ দিলে ন, এইফালে পূৰা পানী হৈ গ'ল, পূৰা পানী হৈ গ'ল, পূৰা বৰষুণ দিলে আমাৰ এইফালে। ই মানে বাইকখনৰ নিউট্ৰেলটোকে কৰিব পৰা নাই, পাৰিলি নাই নিউট্ৰেলটো কৰিলোঁ। বাকী এনেকৈ ভিডিঅ'টো দিছোঁ, কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিব। আৰু তোমালোকে বা কোনে কোনে মানে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে সেইটো কমেণ্ট এটা কৰি দিবা, তেতিয়া ভাল লাগিব। আৰু তোমালোকে যি কৰিম যি নকৰিম ভাবিছা পূৰা পজিটিভত থাকা, বি পজিটিভ। আৰু যোনসকলে পাছ কৰিছা সেইখিনি বেষ্ট অফ লাক। আৰু যোনখিনি ফেইল হৈছা সেইসকলৰ কাৰণে মানে নেক্সট বাৰ ভালকৈ দিবা, সেইটোৱে ক'ম। আৰু নেক্সট বাৰ ভালকৈ দিবা, মানে চেষ্টা কৰা আৰু। ত' গাইজ অলপ ওলাই আহিছোঁ ফুৰিবলৈ। আৰু এইফালে ভণ্টি কেইজনীমান আহিছে, হাই দে। আৰু এইফালে অংকুৰ আহিছে, অংকুৰক চিনি পায় আৰু ধুনীয়াকৈ এইটো অংকুৰ আহিছে। ত' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ টাটা বাই বাই, লাভ ইউ গাইজ, জয় অসম।